মা মোৰ মা আজিও তেনেকৈয়ে আছে। আগতে যেনেকুৱা আছিলে, ৰুটি যদি খাবলৈ বিচাৰো এখন দিয়ে দুখন। মানুহবোৰ দৌৰিব ধৰিছে ধনেৰে বিশ্ব কিনিবলৈ, আৰু এচামে বিশ্বখন দৌৰিছে ধন ঘটিবলৈ। কিন্তু মা আজিও ঘৰতেই আছে। হে জীৱন, তুমি কন্দুৱাই দিলা আজি। যাই সোধাগৈ মোৰ মাক, কিমান মৰমৰ আছিলো মই। এদিন মই নিশা অকলে শুই আছিলো। অচানক মোৰ চকু দুটা তোল খাই গৈছিল। কাষত এক আশ্বৰিক শক্তি দেখা পাই মই চক খাই উঠিছিলো আৰু ভয়ে ভয়ে সুধিছিলো, কোন ইয়াত কেনেকৈ? সি ক'লে, তোমাৰ মাক নিব আহিছো। মই ভয় খাই গলো। বুকুখন কিবা চিৰিংকৈ উঠিছিল। চকুবোৰ সৰু হৈ যাব ধৰিলে। মই কলো, এটা বুজা পৰা কৰো, মোক লৈ যোৱা আৰু মোৰ মাক জীৱনটো ঘূৰাই দিয়া। সেই ঐশ্বৰিক শক্তিটোৱে হাঁহি হাঁহি ক'লে, নিবতো মই তোমাকেই আহিছিলো, কিন্তু তোমাতকৈ আগতেই তোমাৰ মায়ে বুজা পৰা কৰিলে, আৰু বুজা পৰা কৰিব নোৱাৰিম, কাৰণ বুজা পৰা এবাৰেই হয়। কিয় বুজা হৈ পৰে বৃদ্ধ হলে সেই সকল মা, যাৰ হাতত ধৰি আনি পৃথিৱীৰ ৰঙীন সোৱাদ লৈছিলো। তথাপিও কেনেকৈ বুজা হব পাৰে এগৰাকী মা, যেতিয়া এগৰাকী মা বৃদ্ধ হয়? যিগৰাকী মায়ে পুত্ৰৰ জীৱনৰ লগত কম্প্ৰমাইজ কৰি নিজৰ জীৱনটো বিদায়ৰ বাটত লৈ যাব পাৰে। মা, তুমি অনন্য। এটাই ক'ব বিচাৰো, অলৱেজ মাই মাদাৰ, ফৰএভাৰ মাই ফ্ৰেণ্ড।